হে গাইস মহৰমাই আপোনালোকক স্বাগতম জনাইছো। আমি প্ৰায় সকলোৱে কুকুৰ দেখা পাই আহিছো। প্ৰায় সকলো মানুহে কুকুৰ পোহে বা পালন কৰে। ই হল প্ৰভু ভক্ত প্ৰাণী। সৰ্বসাধাৰণ দুখীয়া মানুহে দেশী কুকুৰ পোহা দেখিবলৈ পোৱা যায়। কুকুৰ পুহিলে চোৰ ডকাইতৰ পৰা ৰক্ষা পাব পাৰি। অন্য জীৱ-জন্তু আহিলেও গম পাব পাৰি আৰু তাৰ পৰা সতৰ্ক হ'ব পাৰি। আধুনিক যুগত কুকুৰ পোহা এটা চখত পৰিণত হৈছে। আজিকালি বিভিন্ন জাতৰ কুকুৰ পোৱা যায়। সেইবিলাক বিক্ৰী কৰা হয়। আপোনাৰ পছন্দ মতে কুকুৰ কিনিব পাৰে। অৱশ্যে এই কুকুৰ একোটাৰ দাম কমে ৫,০০০ টকাৰ পৰা ১.৫ লাখ পৰ্যন্ত হ'ব পাৰে বা তাতকৈ বেছি হ'ব পাৰে। আৰ্থিকভাৱে টনকিয়াল মানুহে এই কুকুৰ পুহিব বা কিনিব পাৰে। এই কুকুৰৰ যত্নৰ নামত হাজাৰ হাজাৰ টকা আৰু গাখীৰৰ পৰা মাছ মাংস খোৱালৈকে বহু খৰচ কৰিব লাগে। বহুতে ইয়াৰ নামত টকা খৰচ কৰিয়ে আছে। এই খৰচৰ কথা শুনিলে সৰ্বসাধাৰণ দুখীয়া ৰাইজে মূৰে কপালে হাত দিব। কাৰণ এই মৰমীয়াল কুকুৰবোৰে যিখিনি সুখাদ্য খায়, দৰিদ্ৰ লোকে সেইখিনি খাবলৈ পোৱা নাই। এই কুকুৰ পুহিবলৈ হ'লে আপুনি আৰ্থিকভাৱে টনকিয়াল হ'বই লাগিব। আজিকালি এই ৰংচঙীয়া দামী দামী কুকুৰবোৰৰ মাজত প্ৰতিযোগিতা কৰা হয়। সিহঁতৰ দ্বাৰা বিভিন্ন খেল দেখুওৱা হয় আৰু বিজয়ী প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰে। পুলিচ বিভাগতো প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ ৰখা হয় আৰু সিহঁতৰ দ্বাৰা বহুতো তথ্যপাতি আহৰণ কৰা হয়। সেয়েহে কোৱা হয় কুকুৰ প্ৰভু ভক্ত। মই আৰু বেছি নকওঁ। গাইস আপোনালোকে কিছুমান সুন্দৰ সুন্দৰ মৰমীয়াল কুকুৰৰ ছবি চাওক। আমিতো কিনিব নোৱাৰোৱে, আমি চাওঁৱে।